प्रथमते मैं आपनालोकर जरिए दु एखार कथा कोৱাৰ जी सुযোগ पाइছোঁ সেইকাৰণে সাংবাদিক বন্ধুসকলক प्रथमते मैं धन्यवाद জানাইছোঁ। আর তারপর আসাম স্টেট জমিয়ত উলামার পৰা জমিয়ত উলামার প্রেসিডেন্ট মোস্তাক আনভার সাহাব যি সুন্দর এটা পদক্ষেপ লই এই খুদিগাঁও তৃতীয় খণ্ড টিলাপাৰা গাঁৱত যি এফেক্টেড মানুহ প্রায় 250 ঘর মানুষ যি এফেক্টেড হয়েছিল সেই মানুহৰ কাকত থিয় হৈ আজি যি বস্তুবিলাক লৈ আমাৰ ইয়াত আহিছে ইয়াত আমি দেখিব পাৰিছোঁ যে মানুহৰ মাজত এটা আনন্দৰ এটা জোৱাৰ বৈছে। সেইকাৰণে আমি এই জমিয়ত উলামাৰ আসাম স্টেট জমিয়ত উলামাৰ প্রেসিডেন্ট মোস্তাক আনভাৰলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। সন্মানীয় আজিৰ ইয়াত উপস্থিত হোৱা আমাৰ সাংবাদিক বন্ধুসকল আৰু এই খুদিগাঁও টিলাপাৰা গাঁৱৰ শিক্ষিত সমাজসেৱক আৰু বন্ধুসকল, আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি সন্মানীয় হজরত মৌলানা মোস্তাক আনভার সাহাবৰ নিৰ্দেশ মৰ্মে আমিৰ চাপৰ জিলা জমিয়তৰ পৰা কিছুদিন আগত সজাতি দল এটা এই জেগাখিনি প্ৰত্যক্ষ কৰিছিলোঁ। কৰাৰ পিছত আমি দেখিলোঁ মানুহসকলক যেতিয়া দুৰ্দশাত আছে তেতিয়া তেওঁলৈ আমি এই বাৰ্তাখিনি প্ৰেৰণ কৰিছিলোঁ। কৰাৰ পিছত তেখেত কিছু ত্ৰাণ সাহায্য ইয়ালৈ পঠিয়াইছে। গতিকে আপোনালোকে আমি চাউল ডাউল চিনি চাবোন আৰু লৱণ আৰু বিস্কুট এইখিনি বস্তু আমি ইয়াত আজি বিতৰণ কৰিবলৈ আহিছোঁ চাপৰ জিলা জমিয়তৰ পৰা। কিমান ঘৰ মানুহক ইয়াত এইখিনি মানুহ আমি ৰিপৰ্ট মতে পাইছোঁ 250 ঘৰ মানুহ। 250 ঘৰ মানুহ যিহেতু ইফালৰ পৰা সিফালে স্থানান্তৰ হৈ আছে। গতিকে এই মানুহবিলাকক যাতে চৰকাৰে পুনৰ সংস্থাপন দিয়াৰ কাৰণে আমাৰ জমিয়তৰ পৰা আপোনালোকৰ জৰিয়তে এটা আমি আহ্বান জনাইছোঁ। আপোনালোকৰ জৰিয়তে যাতে চৰকাৰে মানুহখিনিক পুনৰ সংস্থাপন দিয়ে আৰু আমি আমাৰ জমিয়তৰ ৰাজ্যিক জমিয়তৰ সন্মানীয় সভাপতি মৌলানা মোস্তাক আনভাৰ সাহাবক আমি এইখিনি কথা আমি অৱগত কৰাম। আপোনালোকে এই যে আজি যি ৰিলিফ বিতৰণ কৰিলে ইয়াৰ উপৰিও আৰু কিবা তেওঁলোকৰ কথা